এঠাইলৈ আহি আছোঁ আমি অলপ বাইকখনত তেল ভৰাই ল'ম আমি তেলখিনি ভৰাই লওঁ বৰ্তমান তেলটো ভৰালোঁ আমি 100 বন্ধু বান্ধৱীসকল আমাৰ তেল ভৰোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ বাৰু আজি আহি আছোঁ মংগলদৈ টাউনলৈ আজি এটা বিশেষ কাৰণত আহি আছোঁ মই দেখুৱাই আছোঁ আপোনালোকক বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল মই অৱশেষত আহি পালোঁ মই নিব আহিছোঁ এটা বেলেগ বস্তু আজি এইখন হৈছে সিং চাইকেল ষ্ট'ৰ সৰু মানে ল'ৰা ছোৱালীৰ কাৰণে চাইকেল বহুত আছে এইবিলাক আপোনালোকে আহিব পাৰে ইয়াতে বহুত কম দামত পায় চাইকেলবোৰ এইবিলাক মই দেখুৱাই আছোঁ আপোনালোকক দাদাই দেখুৱাই আছে চাই থাকিব আপোনালোকে এইটো ছাতি আছে ন এইটো ছাতি আছে এইটো মোটামুটি এইটো 5-6 বছৰমানে চলাব আৰু ডাঙৰ হৈ যাব খুলি দিব পাৰিব এইটো বস্তু খুলি দিব পাৰিব ডাঙৰ হ'লেও 5-6 বছৰলৈ চলাব পাৰিব সৰুৰ কাৰণে 1-1.5 বছৰৰ কাৰণে সুবিধা এইটো আছে তাৰপিছত এইটোৰ দামটো কিমানমান হ'ব দামটো আপোনাৰ 2800 টকা বন্ধু বান্ধৱী চাইকেল ষ্ট'ৰ এই দাদাৰ ওচৰত আহিব পাৰে এইটো 2800 টকাতে আপোনালোকৰ ধুনীয়া সুবিধা দিছে মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে মই নিম বাৰু হয় মই এইটো চিলেকশ্যন কৰিলোঁ এইটোৱে চিলেকশ্যন কৰিছোঁ মোৰ বেবীটোৰ কাৰণে মোৰ কণমানিটোৰ কাৰণে মই লৈ যাম এইটো চিলেকশ্যন কেনে লাগিছে আপোনালোকে অকণমান জনাবচোন বাৰু এইটো চাইকেলটো মই দেখুৱাই দিছোঁ আৰু আছে দাদা আৰু আইটেম আছে এইবোৰ আইটেম আছে এইবোৰ ল'ৰাৰ কাৰণেও আছে ছোৱালীৰ কাৰণেও আছে ইলেক্ট্ৰনিক বাইক আছে এইটো ইলেক্ট্ৰনিক বাইক বেটাৰী চাৰ্জিং চিষ্টেম হয় এইটো মই দেখুৱাই দিছোঁ মই জুম কৰি দেখুৱাইছোঁ আপোনালোকক এইটো ইলেক্ট্ৰনিক বাইক একদম কৰিশ্মা মতে চাব আপোনালোকে দাদাৰ আইটেম বহুত আছে বাচ্চা ষ্টাইং ঘূৰাই আপোনাৰ ৰুমৰ ভিতৰত ঘূৰি থাকিব পাৰিব এইটো কি নাম ক'লে আপুনি পাণ্ডা কাৰ বুলি কয় পাণ্ডা কাৰ আপোনালোকে নাম শুনিছেনে আজি শুনিলে নিশ্চয় দাদাৰ মুখৰ পৰা এয়া এইটো দামটো কিমান পৰে এইটোৰ দাম আপোনাৰ 1800 ল'ৰা ছোৱালীৰ কাৰণে ফেচিলিটিখিনি বহুত আছে আপোনালোকে আহিলে চাব পাৰিব নিজৰ পচন্দত একদম বেবীৰ কাৰণে এচেছৰিজ বহুতখিনি আছে চাইকেল এচেছৰিজ এইবিলাক ৱৰ্কাৰ আছে কাম আছে বাচ্চা খুৱাই লৈ ঠেলি নিব পাৰি এইটো বহাই নিব পাৰি কাম হয় আপোনাৰ ফল্ডিং কৰি জাপি লৈ যাব পাৰি আপোনাৰ বাচ্চা খুৱাই নিব পাৰি বহাই নিব পাৰি আৰু এইফালেও আছে এইবিলাক আছে দাদাৰ এইবিলাক বেবিজ আইটেম মানে গোটেই এইবিলাক আকৌ তাৰপিছত অকণমান ডাঙৰ এইবিলাক লেডিজ অকণমান ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে ল'ৰাৰো আছে কিজানি ল'ৰাৰ এইবিলাক গিয়াৰ থকা চাইকেলো আছে এইখন আহিব আপোনাৰ মেট চিটি মুনিছ এইবিলাক ছোৱালী আপোনালোকে চাবচোন বাৰু কেতিয়াবা এইখন আছে মংগলদৈ ছুপাৰ মাৰ্কেটত আপোনালোকে আহিলে কেতিয়াবা ইয়াতে এবাৰ চাব বেবীৰ যদি কিবা এচেছৰিজ বস্তু লাগে আপোনালোকক নিশ্চয় আহিব এইখন মই দোকানখন আকৌ এবাৰ দেখুৱাই দিছোঁ এইটো সিং চাইকেল ষ্ট'ৰ এতিয়া মই ল'লোঁ এইটো বন্ধু বান্ধৱী চাওক মোৰ কণমানিটোৰ কাৰণে এইটো লৈছোঁ ইয়াতে লিখা আছে এজ 1+ ইয়াৰ মানে 2-3 বছৰলৈকে চলাব পাৰিব আৰু বেছি পাৰিব এইবিলাক খুলি দিলে আপোনাৰ 5-6 বছৰ পাৰিব ঠিক আছে বন্ধু বান্ধৱীসকল মই দাদাই ফিটিং কৰাটো দেখুৱাই দিব মোক দেখুৱাব সেইখন বন্ধুসকল আমাৰ তেওঁ ফিটিং কৰাটো দেখুৱালে আমাক এতিয়া মই পইচাটো পে' কৰিম এইটো পে'টো দি দিলোঁ মই এইটোৰ এই চাইকেলটোৰ ঠিক আছে দাদা আহিছোঁ এই দাদাৰ পৰা আমি বিদায় ল'লোঁ আৰু আপোনালোকে হয়